ধুনীয়া ছোৱালীবোৰ দেখিলে উঠাই দিম যেন লাগে। ধুনীয়া ছোৱালীবোৰ দেখিলে উঠাই দিম যেন লাগে। চালা এখন 220 বাইক থকা হলে আৰু পিতাইৰ এটা ষ্টেটাছ। ধুনীয়া ছোৱালীবোৰ দেখিলে ডুপ্লিকেট চাৰ্জাৰেৰে চাৰ্জ কৰা মোবাইলৰ দৰে মূৰটো গৰম হয়। ভাৱনাবোৰ 2020 মেথছৰ দৰে উঠা নমা হয়। আচৰিত না? ধুনীয়া ছোৱালীবোৰ দেখিলে সঁচাকে ফিল হয় अगर ये ऐसी है तो उसकी माँ कैसी होगी। খবৰ নাপায় আমিতো পাগল লৰা। ছোৱালী জোকোৱাটো আমাৰ হবি। দবা পিতা বৰষুণ দিলে উভতি ধৰিবলৈ আমি তেনেই দুখীয়া। তথাপি ফ্ৰীডম আমাৰ দিলত। তথাপি ফ্ৰীডম আমাৰ দিলত। কেতিয়াবা বিবেচনা কৰো ভাল হও, কিন্তু কি ভাল হম? পাগলামিবোৰ বাদ দিলেই নিশা দীঘল হয়। কি ভাল হম? মাতলামিবোৰ বাদ দিলেই ধুনীয়া ছোৱালীবোৰ একোটা চুব নোৱাৰা ভুল হয়। চুলেই যেন হব ভুল। জীৱনটো উদযাপন কৰিবলৈ আমাৰ এটাই মতো। পাগলামিত জীৱন আছে, মাতলামিত সপোন আছে। মা কসম ধুনীয়া ছোৱালীবোৰ দেখিলে উঠাই দিম যেন লাগে। এক পেকেট বিমল লাম আৰু পাই যাম দানে দানে মে কেশৰ কদম। ধুনীয়া ছোৱালীবোৰ দেখিলে চেলিডাৰ্ছ নচাৰি বুকুত সপোন আছে। দিনৰ সপোন, ৰাতিৰ সপোন আৰু সপোনত কাৰোবাৰ আপোন হোৱাৰ সপোন।